নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' এটা অলপ মানে মোৰ ভিডিঅ'বোৰৰ পৰা অকণমান হাতকে মানে অকণমান চাইডত গৈ পেলাই আপোনালোকক এটা মানে নতুন এটা ভিডিঅ' এটা নতুন ধৰণৰ এটা ভিডিঅ' মই বনাম মোৰ চেনেলটো আজি। সেইটো কি মই এনে বিশেষকৈ কাপোৰৰ ওপৰত ভিডিঅ' বনাই থাকোঁ, জানে আপোনালোকে ৰাজনৈতিক কিছুমান কথাটো কেতিয়াবা ভিডিঅ' বনাওঁ, কিন্তু আজি এটা অকণমান মানে যিটো অকণমান বেলেগ এটা ভিডিঅ' হ'বলৈ আপোনালোকৰ মাজলৈ সেয়া হৈছে অসমৰ যি নামনি অসমৰ যি মানে নাগাৰা নাম শিল্প, যি নাগাৰা নামৰ যি নামনি অসমত আমাৰ নাগাৰা নাম নামনি অসমত উজনিৰ ফালে যেনেকৈ টকাৰী গীতবোৰ জনপ্ৰিয়তা বা তেনেকুৱা ধৰণৰ অন্য হেৰিবোৰ ভাওনাৰ জনপ্ৰিয় ওপৰ মানে আপাৰ আছামত বা উজনি অসমত হেৰি বিশেষ এটা স্থান দখল কৰি আছে ভাওনাই। কিন্তু আমাৰ নামনি অসমত নাগাৰা নামে বিশেষ এটা আমাৰ মানে নাগাৰী মানুহবোৰৰ এটা মানে বিশেষ মানে স্থান এটা আছে এই নাগাৰা নামৰ। আৰু সেই নাগাৰা নামৰ যিসকল শিল্পী, যিসকল পাঠক, ইতিমধ্যে অসমত বিখ্যাত কিছুমান নাগাৰা নামৰ পাঠক আছে। আপোনালোকে জানেই, সমগ্ৰ অসমতে জানে, কৈলাশ তালুকদাৰ বুলি এজন আছে, ৰামচৰণ ভঁৰালী বুলি, আৰু তেনেকুৱা ধৰণৰ যিয়ে তাৰমানে এটা সময়ত অডিঅ' কেছেট বনাই পেলাই নাগাৰা নাম তেওঁলোকে প্ৰথম মানে অডিঅ' হিচাপত লৈ গৈছিলে মানুহৰ মাজত। তেনেকুৱাকৈ তেওঁলোকে খুব জনপ্ৰিয়তা অৰ্জন কৰিছিলে। তাৰপিছত যেতিয়া ভিডিঅ' চলিল, তেওঁলোকে সেনেকৈ নাগাৰা নামৰ ভিডিঅ' কৰিছিলে। তেনেকুৱা ধৰণৰ নাগাৰা নামটোৰ আৰু ওপৰত মানে ধৰক মই বিশেষ ক'বলৈ বিচৰা নাই। নাগাৰা নামটো কি বস্তু, নাগাৰা নাম কি হয়, আমাৰ নামনি অসমৰ মানুহখিনি প্ৰায় সকলোৱে জানে, উজনি অসমৰো প্ৰায় সকলোৱে জানে বাৰু। এতিয়া আহক আজি আমি তেনেকুৱা এজন মানে নতুন নাগাৰা নামৰ যি আজি আমাৰ আগৰ জনপ্ৰিয় শিল্পীসকল লাহে লাহে নাম গাব নোৱাৰা হৈ আহিল। আমাৰ নাগাৰা নামৰ যি বিখ্যাত শিল্পী আছিলে কৈলাশ তালুকদাৰ, তেখেতৰো মানে বিভিন্ন ৰোগ, কিবা শাৰীৰিক সমস্যাৰ পৰা তেখেতেও নাম গাব নোৱাৰা হৈছিল। আমাৰ ৰামচৰণ ভঁৰালীদেৱৰ মানে বয়স বৃদ্ধি হয়, তেখেতেও মানে লাহে লাহে নাম গাব নোৱাৰা নিচিনা এটা অৱস্থা হৈ আহিছে। তেনেকুৱা সময়ত, আজিৰ সময়টোত এজন মানে নামনি অসমত মানে এজন খুব জনপ্ৰিয় মানে যি তেওঁলোকৰ স্থানবোৰ, যি মানে সকলোৱে শুনি নাগাৰা নামটো গ্ৰহণ কৰে বা সকলোৱে তেওঁৰ নাম শুনি ভাল পায়, প্ৰতিভাৱান নতুন এজন নাগাৰা নামৰ পাঠক বৰ্তমান সময়টোত খুবেই দৰকাৰ হৈ আছে বা খুবেই অভাৱ অনুভৱ আমি কৰি আছোঁ। গতিকে তেনে এজন হঠাৎ মোৰ ভাইটি সদৃশ মই লগ পাইছিলোঁ। মোক ফোন কৰিছিলে যে তেওঁৰ মানে নাগাৰা নাম তেওঁ গায়, তেওঁক কিবা মই সহায় কৰিব পাৰোঁ নেকি মোৰ ইউটিউব চেনেলটোৰ দ্বাৰা। মোৰ ইউটিউব চেনেলটো অৱশ্যে এনেকুৱা ধৰণৰ খুব বেছি ডাঙৰ ইউটিউব চেনেলো মোৰ নহয়, কাৰণ মই এইটোত বেছি সময়ো মই নিদিওঁ। এনেই মই এটা মনৰ হেঁপাহত আৰু যিখিনি মই সৰু সুৰা কাম কৰি থাকোঁ সেইখিনি আপোনালোকৰ মাজলৈ লৈ যাবলৈহে মই ইউটিউব চেনেলটো কৰি থৈছোঁ। কিন্তু আহক আজি আমাৰ সেই যি নতুন প্ৰতিভা, যি আমাৰ মানে খুব সম্ভাৱনা আছে তেওঁৰ মাজত, যে তেওঁ যদি ভালকৈ আখৰা কৰে, তেওঁ যদি ভালকৈ এই হেৰিটোৰ লগত লাগি থাকে, তেওঁ এদিন অসমত এজন মানে স্বনামধন্য নাগাৰা নামৰ শিল্পী হিচাপে আত্মপ্ৰকাশ কৰিবলৈ ইতিমধ্যেতো আত্মপ্ৰকাশ কৰিছেই, তেওঁৰ জনপ্ৰিয়তা আছে। তাতকৈও আমি যিটো ভাবোঁ যে ৰামচৰণ ভঁৰালী বা কৈলাশ তালুকদাৰৰ নিচিনা যি মানে অসমৰ সকলোৱে জানে, তেনেকুৱা ধৰণৰ মানে জনপ্ৰিয়তা তেওঁ অৰ্জন কৰক, আমি তাকো কামনা কৰিছোঁ। গতিকে আহকচোন আমি পোনে পোনে বৰ বেছি দীঘলীয়া নকৰি আমি সেই পাঠকজনৰ ওচৰলৈ যাওঁ। নমস্কাৰ। নমস্কাৰ দাদা। আচ্ছা, তোমাৰ নামটো কি? মোৰ নাম শ্ৰী নিতুলনিয়ৰ দাস পাঠক। নিতুলনিয়ৰ দাস পাঠক, হয়। আচ্ছা, এতিয়া তুমি কিমান এনে এইটো নাগাৰা নাম তুমি কিমান দিনৰ পৰা গাই আছা? নাগাৰা নাম আপোনাৰ মই 2012 চনৰ পৰাই নাগাৰা নামৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। 2012 চনৰ পৰা মোটামুটি তোমাৰ 9 বছৰমান হয়। 9.5 বছৰ নাগাৰা নাম। এতিয়া তুমি যে নাগাৰা নামবোৰ অনুষ্ঠানবোৰ বাহিৰত কৰা, আমি অলপ মানে হেৰি হিচাপত সুধিম এতিয়া, মানে ঘৰুৱা হিচাপত কথাটো পাতিম। হয়। নাগাৰা নামৰ এজন শিল্পী, হয়, বিশেষকৈ মই আজি আৰ্থিক অৱস্থাৰ ওপৰত অকণমান কথা পাতিম। নাগাৰা নামৰ এজন শিল্পী যেতিয়া তোমাৰ লগত যেতিয়া তুমি নাম পৰিৱেশন কৰিবলৈ যোৱা, তেতিয়া তোমাৰ লগত কেইজনমান মানুহ নিশ্চয় লাগে। নাগাৰা বজোৱা ধৰা 2জন লাগে চাগৈ, আৰু যি পালি বুলি কয়, তোমালোকৰ ভাষাত পালি বুলি কয়, সেই পালি কেইজন লাগে? সেই আপোনাৰ 11জনমান লাগে। 11জন পালি, 2জন নাগাৰা। 2জন নাগাৰা। সেই পালি কেইজনৰ মাজৰে তালুৱে যিবোৰ থাকে
তেওঁলোকৰ মাজৰে পালিবোৰৰ মাজৰে কোনোবা 2-3জনে বজাই চাগৈ হয় গতিকে তোমাৰ এই নাগৰা নামৰ যিটো পাৰ্টিটো সেই পাৰ্টিটোত টোটেল মানুহ কেইজনমান থাকে টোটেল মানুহ মোৰ এনে আপোনাৰ 16জন আমি খুব বেছি 14জন মানুহ নাগাৰা নামত যাওঁ 14জন মানুহ এতিয়া তোমালোকে য'ত বাহিৰত যেতিয়া নাগাৰা নামবোৰ পৰিৱেশন কৰিবলৈ যোৱা তেতিয়া যাওঁতে সেই সময়টোত মানুহবোৰতো তোমালোকৰ সৈতে এটা এগ্ৰিমেণ্ট কৰিবলগীয়া হয় ন সেই এগ্ৰিমেণ্টটো এতিয়া তোমালোকৰ সেই এগ্ৰিমেণ্টেৰে যিখিনি পইচা পায় সেইখিনি পালিখিনি প্লাছ তুমি চলিবলৈ কেনেকুৱা ধৰণৰ মানে হয়নে নহয় এইটো আচলতে খুব সহজ ভাষাত সুধিছোঁ মানে নাগাৰা নামৰ পৰা মানুহ এজন চলি থাকিবলৈ হ'লে সেই নাগাৰা নামৰ পৰা চলি থাকিব পৰা যায় নে নাযায় আচলতে এতিয়া নাগাৰা নামৰ পৰাই চলি থাকিব আচলতে পাৰা যায় যদি নাগাৰা নামৰ স্বনামধন্য শিল্পী হিচাপে প্ৰচাৰিত হয় তেওঁৰ যদি অকণমান হেৰি থাকে এতিয়া বৰ্তমান নাগাৰা নাম চিনি পোৱা যদি মানুহ যদি চিনি পোৱা অনুষ্ঠান যদি বেছি আহে হাতলৈ হয় এতিয়া বাৰু আমি বাকী কথাৰ পিছত পাতিম এতিয়া তোমাৰ পৰা প্ৰথমতে এফাকে নাম আমি শুনিব বিচাৰিম মই আপোনালোকক এটি সুন্দৰ নাগাৰা নাম শুনাম সেই নাগাৰা নামটি হৈছে মাননীয় কৈলাশ তালুকদাৰদেৱৰ কৰ্ণবধৰ এটি নাগাৰা নাম এই নামটোৰ যিকোনো এটা অংশ শুনাবা হয় ঠিক আছে শুনোৱা আই মোৰ আই মোৰ অশান্ত হৃদয় শান্ত কৰিলা মোৰ ধন্য হ'ল আজি মই আই মোৰ আই মোৰ অহুত পুত্ৰ বুলি হাঁহে সকলোৱে মনত বৰ দুখ পাওঁ আজিহে জানিলো আছে পিতাৱাই হুত পুত্ৰ নহয় আই মোৰ আই মোৰ আপোনালোক মই বিশেষ একো নকওঁ তেওঁৰ নামৰ যি প্ৰতিভা তেওঁৰ কণ্ঠত যি যাদু সেই তেওঁৰ যিটো কণ্ঠ সেই কণ্ঠটোৰ বিষয়ে মই বিশেষ আপোনালোকক একো ক'বলগীয়া নাই তেওঁৰ কণ্ঠৰ যি যাদুকৰী কণ্ঠেৰে তেওঁৰ যি কণ্ঠৰ শক্তি কণ্ঠেৰে নাগাৰা নাম এফাকি আপোনালোকক শুনালে গতিকে এয়া নিতুল নিয়ৰ তোমাৰ নামটো নিতুল নিয়ৰ দাস দাস হয়